হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে আৰু সকলোৰে মাঘৰ বিহু ভালেই গ'ল। আৰু মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও মাঘৰ বিহু শুভেচ্ছা আছিলোঁ। এইফালে এয়া উৰুকা দিনা ৰাতিপুৱা মায়ে মাছ ধুই আছে, মাছ আনিছিল। আৰু এয়া খুৰা আৰু মোৰ জেঠাইৰ ডাঙৰ ল'ৰা মোৰ দাদা কথা পাতি আছে। আৰু ভিতৰত খুৰীয়ে এইফালে বনাইছিলে মাটি দাইল, কাঠআলু, ঔটেঙা দি এয়া, আৰু লগতে মোক কিবা কিবি কৈ জোকাই আছিলে। আৰু সৌৱা কাষতে দেখিছেনে বেঙেনা পোৰা? খুৰীয়ে বেঙেনাও পুৰিছিলে পিটিকিবৰ কাৰণে। আপোনালোকে বাৰু বেঙেনা পিটিকা খাই ভাল পায়নে? মোৰ কিন্তু বৰ প্ৰিয় দেই বেঙেনা পিটিকা। আৰু এইফালে যে এয়া দেখিছে মাটি দাইল আমাৰ এবাৰ ঘৰতে খেতি কৰিছিলে। আৰু এয়া মই মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। এয়া আৰু ৰাতিপুৱা সাঁজ আমাৰ আজি মাছেৰেই গ'ল। এইফালে চাওক মাছ, এয়া মোৰ ভাত, মাটি দাইল, ঔটেঙা, কাঠআলু পিটিকা, বেঙেনা পোৰা আৰু পানী টেঙা। এইফালে এয়া আমি মেজি ঘৰত দিবলৈ ওলাইছোঁ। ভণ্টিয়ে এইফালে আকৌ নলগাওঁ চাউল। ভাতকেইটা খায়ে ভণ্টিয়ে মই আহিছোঁ মেজি ঘৰলৈ বুলি। এবাৰ আমাৰ তাতে এটা হাঁহ দিছে আৰু তাৰ লগতে বাকী বস্তুবোৰ দি থৈ যাবলৈ বুলি আহিলোঁ। আকৌ আবেলি সময়ত ভণ্টি আমি এইফালে মেজিটো এয়া খোৱাৰ কাৰণে যোগাৰ কৰিছেই খুৰাহঁতে বাহঁতে। এতিয়া আহিছোঁ আৰু আহোঁতে আমাৰ আজি খানাটো অলপ দেৰিকৈও হৈছে, কাৰণ যিহেতুকে আমি সন্ধিয়াৰ পাছত খাম খানাটো, সেয়েহে। বাকী এইফালে আমাৰ হয়তো মইনা খেলি ফুৰিছে পুৰা। ইজনী মোৰ ডাঙৰ ভণ্টি আৰু ওচৰৰ ভণ্টি। আৰু এইফালে এয়া মাছ ফ্ৰাই কৰিছে, দাইল আৰু এয়া হাঁহ। আপোনালোকে বাৰু মেজি খানাটো কিহেৰে খালে কমেণ্টত জনাবচোন দেই। এইফালে এয়া আমাৰ খানা খাবলৈ ৰেডি পুৰা, খালি ইয়াত দি আছে আৰু এটা দুটাকৈ। এয়া খাই মেলি অলপ নাচিলোঁ, মানে চবেই মিলি অলপ ফূৰ্তি কৰিলোঁ আৰু। কিন্তু মই গানকেইটাহে কাটি দিলোঁ, গানকেইটা আকৌ দি দিলে কপিৰাইট লাগি যাব যে, সেইকাৰণে গানকেইটা কাটি দিলোঁ। নাচি থকাৰ পৰা আমি কেইজনীমান আহি গ'লোঁ ইয়ালৈ, মানে আমি তাত যোনকেইঘৰ মানুহে মিলি পেলাই খাইছিলোঁ সেইকেইঘৰৰ ঘৰলৈ বুলিকে আহিছোঁ। এইফালে আমি এইবোৰ কৰি থৈ গৈছোঁ আৰু কৰি মেলি লগালগ মানে মানুহ আহিয়ে গ'ল নহয় পলাচটিহি। আৰু সেইফালে চাওকচোন সেয়া ওলাই আহিছে। আৰু এইফালে আকৌ ওচৰৰ আহিদাজনী এইফালে ঘৰত এইফালে পুৰা একদম গালি পাৰি আছে আৰু একদম তহঁতক আমুক তমুক ঢেৰ কিবা কিবি কৈছে আৰু আইতাই। সকলোৰে ঘৰলৈ গ'লোঁ, তেনেকৈ অলপ ধেমালি কৰিলোঁ। তাৰপৰা আকৌ সেই তেওঁলোকৰ ঘৰলৈ আকৌ গৈছোঁ আমি জয় দিবলৈ বুলি। ঘৰ আহি দেখিলোঁ এইফালে মায়ে তিলৰ পিঠা বনাই আছে, তিল পিঠা বনাই আছে, বাকী ঘিলা পিঠা, মালপোৱা আৰু এইটো যে নিমখ দি বৰা চাউলৰ পিঠাটো বনাই সেইটো কিন্তু মই বহুত বেছিয়ে ভাল পাওঁ খাই। আপোনালোকে বাৰু সেই পিঠাটো খাই ভাল পায়নে? বাকী এয়া হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এইফালে ৰাতিপুৱা ভণ্টিয়ে মই ওলাইছোঁ মেজিলৈ। আপোনালোকৰ সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিছোঁ, চাই যাব দেই। এইফালে ৰাতিপুৱা ভণ্টি আৰু মই উঠিলোঁ, উঠি গা পা ধুই আহিলোঁ। ডাঙৰ ভণ্টি উঠা নাছিল আমি অহালৈকে, আৰু আমি দুইজনী পূৰা মেজিৰ ওচৰ পায়ে গ'লোহি। আৰু আমাৰ ঘৰৰ কাষতেই মেজি আছিলে। আৰু এইফালে চাওকচোন ইমান কুঁৱলী পৰিছে। আপোনালোকৰ ফালে কুঁৱলী পৰিছে নে বাৰু ইমানকৈ?
আহি আমি মেজি সেৱা কৰি ল'লোঁ আৰু সকলোকে আকৌ এবাৰ মোৰ ফালৰ পৰা মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনৰ পৰা দুখ দুৰ্নীতি হিংসা আঁতৰি সুখ শান্তি সমৃদ্ধিৰে উপচি পৰক। মিছ মাতিছে তোমাক। যা মোবাইল থকে যা। এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ৰাতিলৈ বাহঁত আহিছিল, ভিডিঅ' কৰা নহ'ল। বাকী আজিলৈ ইমানেই, বাই বাই।